নমস্কাৰ। আজি দুপৰীয়া ভাত সাজৰ দেখি বহুত মনটো ফূৰ্তি লাগি গৈছে। মোৰ বোৱাৰীজনীয়ে যে এনেকৈ কেইবিধ চব্জি বনাই মোক ভাত সাজৰ দিছে, খাবলৈ আজি মনতে বহুত আনন্দ লাগিছে। সেয়েহে আজি ভালকৈ এসাজৰ জুতি লগাই খাওঁ বুলি লৈছোঁ, খাবলৈ লৈছোঁ। এয়া হৈছে দালিতে লাও আৰু কণবিলাহী। এয়া কণবিলাহী দিছে, কিমান খাবলৈ টেষ্টি হ'ব নহয় দালিখন। দালিখন খায়ে ভাল লাগিছে। আৰু এইফালে আছে বিলাহী আৰু মাছ, আৰু এয়া মাছৰ ফ্ৰাই। এইফালে ফ্ৰেঞ্চবিন, আলু, গাজৰ চব্জি ভাজি, আৰু এয়া লাই শাক বইল। আৰু এয়া তিয়ঁহ, গাজৰ, চালাড, আৰু এইফালে বিলাহী এটা বইল কৰি দিছে, আৰু এয়া বেঙেনা ফ্ৰাই। মনটোতে আজি বহুত আনন্দ লাগিছে। আপোনালোকক আৰু বোৱাৰীবিলাকে এনেকৈ দিয়েনে বাৰু? কমেণ্টত জনাবচোন, কমেণ্ট কৰি।